নমস্কাৰ আজি পুনৰ এটা নতুন বিষয়লৈ আপোনালোকৰ মাজত আহিছো যেহেতু অসমীয়া ভাষাই বিগত 2024 বৰ্ষত দ্ৰৌপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে আৰু সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেসবুক পেজ যোগে ঘোষণা কৰিছিল যে অসমীয়া ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে তো তেনে ক্ষেত্ৰত অসমৰ সকলো জনসাধাৰণে ইয়াক আদৰণি জনাইছে আৰু যিসকল সাহিত্যিক সাংস্কৃতিক কৰ্মী সকলেও ইয়াক আদৰণি জনোৱা পৰিলক্ষিত হৈছে তো এই যে দ্ৰৌপদী ভাষাৰ মৰ্যাদা আসলতে কেনেদৰে স্বীকৃতি লাভ কৰে আৰু ইয়াৰ বৈশিষ্ট্য কি ইয়াত কি গুণ থাকিব লাগে তাৰ কিছু কথা আপোনালোকৰ মাজত আজি দাঙি ধৰিম বুলি ভাবিছো সেই আপোনালোকৰ মাজত আহিছো তো দ্ৰৌপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ হলে এটা ভাষাৰ নিজা কৃষ্টি সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব লাগিব দ্ৰৌপদী ভাষা হ'বলৈ হলে ভাষাটোৰ নিজা লিপি থাকিব লাগিব আৰু ধৰ্মীয় গ্ৰন্থ লগতে বিভিন্ন বিষয়ত এই ভাষাটোৰ অধ্যয়ন কৰা হ'ব লাগিব আৰু কৃষ্টি সংস্কৃতিৰ উপৰিও ব্যাকৰণ আৰু স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ থাকিব লাগিব এই ভাষাটোত তেনে এক ভাষা দেশৰ সংবিধানৰ তৰফৰ পৰা স্বীকৃতি লাভ কৰে দ্ৰৌপদী ভাষা হিচাপে আৰু এই দ্ৰৌপদী ভাষাৰ স্বীকৃতি অসমীয়া ভাষাৰ আগতে 6টাকৈ ভাষাই ইয়াত স্থান লাভ কৰি থৈছে আৰু এই দ্ৰৌপদী ভাষাটোত প্ৰথম স্বীকৃতি লাভ কৰিছিল সংস্কৃত ভাষাত বিভিন্ন বেদ শাস্ত্ৰ ৰামায়ণ মহাভাৰত তাত ৰচনা কৰা হৈছিল সেই ভাষাৰে তো সংস্কৃত ভাষাটো হৈছে আটাইতকৈ পুৰণি ভাষা ভাৰতবৰ্ষৰ তো এই ভাষাটোৱে প্ৰথমে দ্ৰৌপদী ভাষাৰ স্বীকৃতি লাভ কৰি থৈছে আৰু দ্বিতীয়তে হৈছে তামিল ভাষা এই দক্ষিণ ভাৰতৰ প্ৰাচীন ভাষা 200 বছৰতকৈ অধিক পুৰণি ভাষা আৰু ইয়াৰ সাহিত্য ঐতিহ্য আছে আৰু তৃতীয়টো হৈছে তেলেগু ভাষা এটা দ্ৰাবিড়ীয় ভাষা যাৰ সাহিত্য বহু শতিকা পুৰণি চতুৰ্থটো হৈছে কন্নড় ভাষা 1500 বছৰতকৈ অধিক পুৰণি ভাষা যাৰ ভাষা সাহিত্য আৰু ঐতিহ্য আছে কন্নড় ভাষাও এই দ্ৰৌপদী ভাষাৰ স্বীকৃতি লাভ কৰি থৈছে আৰু পঞ্চমটো হৈছে মালায়ালাম ভাষা ভাৰতৰ এটা অন্যতম ভাষা যাক দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ষষ্ঠটো হৈছে ওড়িয়া ভাষা ইণ্ডো বা আৰ্য ভাষা যাৰ শতিকা পুৰণি সাহিত্য চৰ্চা আছে আৰু এইকেইটা হৈছে দ্ৰৌপদী ভাষা স্বীকৃতি লাভ কৰা ভাষাসমূহ দ্ৰৌপদী ভাষা হ'বলৈ অকল ভাষা বা সংস্কৃতি নহয় এটা ভাষাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী জড়িত হৈ থাকে কৃষ্টি সংস্কৃতি জড়িত হৈ থাকে তেনে ভাষাসমূহ হৈছে সম্প্ৰদায় বা এখন ৰাজ্যৰ সেয়া হৈছে গৌৰৱ আৰু সেই সাহিত্য সংস্কৃতি কৃষ্টিৰ লগতে জড়িত হৈ থাকে ভাষা আৰু তেনে ভাষাক সময়ে সময়ে দেশৰ সংবিধানৰ তৰফৰ পৰা এই দ্ৰৌপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হয় তো ধন্যবাদ আজিৰ বিষয়টো ইমানে আছিলে আৰু যদি ভাল লাগিছে তেতিয়াহলে এটা লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ